বাঢ়ে। কাৰণ পানীখিনি বহুত ডেকা ধুনীয়া, বহুত মজা লাগিছে পানীখিনি। গতিকে একচুৱেলি এনেকুৱা ঠাইত আহিব লাগে। আল্লাহ তাআলাই কিমান ধুনীয়াকৈ মানে পৃথিৱীখন বনাইছে, এইটো মানে অকণমান চালে অকণমান হেৰি পোৱা যায়, নমুনাটো পোৱা যায়। ঠিক আছে, ধন্যবাদ আপোনালোক ভিডিঅ'টো চোৱাৰ কাৰণে। আসসালামু আলাইকুম। हेलो व्यूअर्स, एक्चुअली नेचर से नेचर ही है, नेचर का कोई अल्टरनेट नहीं है। মানে প্ৰকৃতিৰ কোনো হেৰি হ'ব নোৱাৰে, তুলনাই হ'ব নোৱাৰে। আজি হেৰি কাটিলাংচু ঠাইখনত আহি মোৰ মানে বিশেষকৈ এইটো আৰু বেছিকৈ মনত পৰি আছে কথাটো। ইমান ভাল লাগিছে কথাটো। আমি চাইছোঁ যে চাওক আপোনালোকে কিমান ধুনীয়া ধুনীয়া গছ গছনি হৈ আছে, হালাকি শিলগুটিৰ ওপৰত হৈ আছে। শিলগুটি আমি জানো মাটিৰ ওপৰতেই গছ নহয়, সাৰ পানী দিব লাগে আৰু কিমান যে কি দিব লাগে। কিন্তু আচৰিত কথা যে শিলৰ ওপৰত ইমান ধুনীয়া ধুনীয়া গছ গছনি হৈ আছে। আৰু চাওক পানীখিনি দৃশ্য চাই কিমান ভাল লাগি আছে। এইটো মানে হেৰি গা ধুবলৈ মন গৈ আছে মোৰ, কিমান মজা লাগি আছে, কিমান ভাল লাগি আছে দৃশ্যটো চাই। আপোনালোকক যিমান পাৰি আছোঁ মই ওচৰৰ পৰা দেখাই আছোঁ। পানীখিনি বহুত ঠাণ্ডা হয়, সেইকাৰণে মানে নহ'লে গা ধুই পেলাইনো হয় মই। মানে পানীখিনি বহুত ঠাণ্ডা লাগি আছে। বহুত ভাল লাগিছে, কিমান ধুনীয়া লাগি আছে ঠাইখন। এটা কথা যিমানে নাচাওঁ কিয় এইটো মানে হেৰি নহয়, আপত্তি নিমিতে। এইটো মানে হেৰি এনেকুৱা লাগি আছে মানে ইয়াত মানে এইটো চাই হেৰি নহ'ব আৰু মানে এইটো কি কয় মানে মনেৰে প্ৰকাশ কৰিব পৰা নোৱাৰা দৃশ্য। কিমান ধুনীয়া মজা লাগি আছে, কিমান ধুনীয়া। চাওক আপোনালোকে কিমান ধুনীয়াবিলাক কৰি আছে আৰু পানীখিনি যি পৰি আছে এইটো দৃশ্যটো আহিলে মানে বেলেগ মজা লাগে। আৰু মই এটা কিতাপত পাইছিলোঁ যে মানুহে যদি হেৰি বৈ যোৱা পানীত চায় তেতিয়াহ'লে মানুহৰ চকুৰ পোহৰ হেৰি হয়, বাঢ়ে। পানী লাষ্টত চাওঁ আপোনালোকক আকৌ দৃশ্যখিনি কিছুমান দেখাই আছোঁ।
আসসালামু আলাইকুম বিসমিল্লাহির রহমানির রহিম চাওক এতিয়া আপোনালোকক মানে কিমান ধুনীয়া লাগিছে সেইটো শ্বেয়াৰ কৰিবৰ কাৰণে মানে আমাৰ বিদ্যালয়ৰ শিক্ষক বা ছাত্ৰ ছাত্ৰীৰ পৰা আপোনালোকক কমেণ্ট শুনাম আমাৰ ওপৰত ছাৰ এজন কেইজনমান আছে এতিয়া ক'ব কেনেকুৱা লাগিছে ছাৰ এয়া আমাৰ ইংৰাজী ডিপাৰ্টমেণ্টৰ ছাৰ হয় মহম্মদ আনচাৰুল ইছলাম তেওঁ এতিয়া ক'ব ছাৰ কেনেকুৱা লাগিছে আপোনাৰ তাত ধুনীয়া লাগিছে আৰু মই ভাবোঁ যে অসমৰ প্ৰতিখন স্কুলৰ পৰা ইয়াত ছাৰসকলে ল'ৰা ছোৱালী লৈ আহক ইয়াৰ যি প্ৰাকৃতিক দৃশ্য আহি উপভোগ কৰক সঁচাকৈয়ে মানে ধুনীয়া ঠাই হয় আহিলে বহুত কিবা কিবি চাব পাৰিব হয় আৰু এনেকুৱা লাগি আছে যে ইয়াৰ পৰা মানে আমি মানে নাযাবলৈ মন গৈ আছে হয়নে নহয় হয় হয় এনেকুৱা লাগি আছে মানে ওচৰত থাকিলে আমি প্ৰতিদিন এখন আহিলোঁ হয় এয়া আমাৰ থেংক ইউ ছাৰ এতিয়া আমাৰ আজান শংকৰ বিদ্যাপীঠৰ হেৰি অতুল কলিতা ছাৰে ক'ব ছাৰ আপোনাৰ তাত কেনেকুৱা লাগিছে বৰ মজা লাগিছে এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশত থাকিবলৈ সদায় আমাৰ মন যায় বাৰু যা নহওক আজি আমি ছাত্ৰ ছাত্ৰীসকলক লৈ আহিলোঁ ছাত্ৰ ছাত্ৰীৰ লগতে আমিও উপভোগ কৰিবলৈ সুবিধাকণ পোৱাৰ কাৰণে আজান শংকৰ বিদ্যাপীঠৰ আমাৰ সমূহ কৰ্মকৰ্তা আমি নথৈ আনন্দিত হৈছোঁ যে কৰ্মকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ বহুত ভাল লাগিছে এতিয়া তুমি কোৱাচোন এইটো আমাৰ প্ৰিন্সিপালৰ ল'ৰা হয় তুমি কোৱাচোন মই কেনেকুৱা লাগিছে তোমাৰ তাত তোমাৰ নামটো কি আছিল আগতে কৈ লোৱা মোৰ নাম আৰুছুদ্দিন আহমেদ হয় বহুত ধুনীয়া লাগিছে এতিয়া কেনেকুৱা লাগি আছে তোমাক ইয়াত থাকিবলৈ নে ইয়াৰ পৰা গুচি যাবলৈ ইয়াত থাকিবলৈ মন গৈছে ঠিক আছে এতিয়া আৰু আপোনালোকক হেৰি দেখাই আছোঁ কমেণ্ট দেখাই আছোঁ এতিয়া আৰু শুনক আৰু কি কয় ছাত্ৰ ছাত্ৰীবিলাকে এয়া আমাৰ আজান শংকৰ বিদ্যাপীঠৰ হেৰি ষ্টুডেণ্ট হয় কোৱাচোন আগতে তোমাৰ পৰিচয়টো দিলে আৰু কেনেকুৱা লাগিছে এইটো কোৱা মোৰ নাম ইলিয়াছ আহমেদ ইয়াত আহি বহুত ভাল লাগিছে ইয়াত এটা ৱাটাৰফল আছে কাংচি লাংচু নাম আৰু পাৰ্কো আছে আপোনালোকে আহিব এবাৰ ঘূৰি যাব ছাৰৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰ নাম আছাম নলেজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ইলিয়াছ এতিয়া চাওক আৰু আপোনালোকক দেখাই আছোঁ তাক মানে কমেণ্ট শুনিবলৈ মন গৈ আছে কিমান ধুনীয়া লাগি আছে কোৱাচোন এইটো আমাৰ আজান শংকৰ বিদ্যালয়ৰ হেৰি হয় ছাত্ৰ হয় কোৱাচোন তোমাৰ আগতে নামটো কৈ লোৱা কেনেকুৱা লাগিছে হয় মই আজান শংকৰ বিদ্যাপীঠৰ পৰা ইয়াত কান্তি লাংচুলৈ আহিছোঁ চাবলৈ তো আজি বহুত ভাল লাগিল কান্তি লাংচু চাই আৰু ইয়াত ঝৰ্ণা ইয়াত বহুত ভাল লাগি আছে আমাৰ এতিয়া কি কোৱা মানে মানুহৰ কাৰণে ইয়াত আহিবলৈ কৈ আছোঁ মানুহ আৰু ভাল লাগিব আহিলে ধন্যবাদ এতিয়া এইজন আমাৰ হেৰি আজান শংকৰ বিদ্যাপীঠৰ ছাৰ হয় ইৰফান ছাৰ হয় ছাৰৰ মানে ইমান ভাল লাগিছে ছাৰে এতিয়া মানে চাগে সাঁতুৰিব ছাৰ আপুনি সাঁতুৰিব নেকি নিশ্চয় সাঁতুৰিবলৈ মন গৈছে চাগে হেল্ল' বিয়াৰ আপোনালোকক আৰু চাগে এজন আমাৰ ষ্টুডেণ্ট হয় নিশ্চয় বহুত ভাল লাগি আছে আপোনালোকৰ তাত সেইকাৰণে মই আপোনালোকৰ শ্বেয়াৰ কৰি আছোঁ এতিয়া ছাৰ এইটো মানে ইউটিউব চেনেলৰ জৰিয়তে হেৰি মানে অসমবাসীক দেখাব খুজিছোঁ এইজন আমাৰ ছাৰ হয় আজান শংকৰ বিদ্যাপীঠৰ ছাৰ আপুনি কি কয় ছাৰেও ছ'চিয়েল পঢ়ায় ছাৰৰ নাম ৰবি হুছেইন ছাৰ গতিকে এতিয়া ছাৰে ক'ব ছাৰ আপোনাৰ তাত কেনেকুৱা লাগিছে আমি এনেই ভৈয়ামত থকা মানুহ এই পাহাৰীয়া অঞ্চল গতিকে ইয়াত অহাৰ পিছত আমি এটা নতুন পৰিৱৰ্তন নতুন জেগা পালোঁ আৰু আমাৰ ইয়াতকৈ বহুত বেলেগ আৰু ইয়াত আহিলে যি পাহাৰীয়া অঞ্চলটো দেখা পালোঁ ইয়াৰ মানুহবিলাক তেওঁলোকৰ যি আচাৰ ব্যৱহাৰ ভাল পাইছোঁ আৰু লগতে আপোনাৰ ধৰক তেওঁলোকৰ যিটো লিভিং ষ্টেণ্ডাৰ্ড
বস্তু আমাৰ ভৈয়ামৰ মানুহৰ লগত একদম মিল নাই, বহুত পিছপৰা। মানুহবিলাক দেখাত বহুত পিছপৰা যেন লাগে, সাজ পোছাকত পিছ পৰি আছে, ঘৰ দুৱাৰ যেনেকুৱা হ'ব লাগিছিল ভৈয়ামৰ মানুহৰ নিচিনা বা চহৰৰ বজাৰৰ মানুহৰ নিচিনা ঠিক তেনেধৰণৰ ঘৰ দুৱাৰবিলাকো নহয়, সাজ পোছাকো বেলেগ মানুহবিলাকৰ। আৰু এনেই ঠাইখিনি খুব ভাল লাগে, চাৰিওফালে পাহাৰীয়া সেউজীয়া গছ গছনিৰে ভৰা। ইয়াত যি ঝৰ্ণা আমি দেখা পালোঁ, পানীৰ যিটো ঝৰ্ণা নামি আছে অনবৰত, প্ৰকৃতিৰ এক অদ্ভুত ক'বলৈ গ'লে এনেকুৱা এটা দৃশ্য, যিটো পৃথিৱী যিদিনা ধ্বংস হ'ব হয়তো এই ঝৰ্ণা সিদিনা ধ্বংস হ'ব, ইয়াৰ আগত থাকে ধ্বংস হ'ব নোৱাৰে। পানীখিনি ক'ৰ পৰা ওলাই আহিয়ে আছে এয়া যেন আচৰিত লাগে। এয়া প্ৰকৃতিৰ আচলতে প্ৰকৃতিৰ আচল ৰূপ, যিটো মানে মানুহৰ হাতত নাই, প্ৰকৃতিৰ হাতত যিখিনি আছে এয়া সৃষ্টিকৰ্তাৰ এটা অনন্য সৃষ্টি। এইবোৰ দেখি পেলাই ভাল লাগিছে। ইয়াত আহি ল'ৰা ছোৱালীক লৈ আহিছোঁ, ল'ৰা ছোৱালীবোৰো খুব আনন্দিত হৈছে, ফূৰ্তি পাইছে। আমি বেছি সময় থাকিবও নোৱাৰিম, পাহাৰীয়া অঞ্চল আৰু ইয়াত এটা ৰেষ্ট্ৰিকশ্যন থাকে, 5টাৰ আগতে ইয়াৰ পৰা ওলাই যাব লাগে, নহ'লে এনেকুৱা লাগে যে 2-3 দিন ইয়াতে থাকি যাম বা চিৰ জীৱনেই যেন ইয়াতে কটাই দিম, এনেকুৱা লাগে। আৰু মোটামুটি চাৰিওফালৰ পৰা ইয়াৰ যি বিনন্দীয়া সৌন্দৰ্য তাক উপভোগ কৰি খুবেই আনন্দিত হৈছোঁ মই। বহুত বহুত ধন্যবাদ ছাৰ, ৰবিচন ছাৰ। এতিয়া আপোনালোকে দেখা আছোঁ আমাৰ আৰু ছাৰ আছে, মানে এই ছাৰসকলে আৰু ৰৈ থাকিব নোৱাৰি, একেবাৰে পানীতে নামি গ'ল। মোৰোতো মন গৈ আছে। আৰু আমাৰ আজান শংকৰ বিদ্যাপীঠৰ আৰু এজন ছাৰ আছে, BHC ছাৰ। এই ছাৰজনৰ পৰা আমি আপোনালোকক শুনাম। অ' ছাৰ, জালাল ছাৰ আহক, একেবাৰে আহক। এতিয়া এজন আমাৰ আজান শংকৰ বিদ্যাপীঠৰ BHC ছাৰ হয়। এতিয়া ছাৰৰ পৰা শুনক, কেনেকুৱা লাগি আছে ছাৰ আপোনাৰ তাত? বহুত ভাল লাগি আছে, যিহেতু আমি প্ৰত্যেক বছৰে এনেকৈ নৱম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক লৈ আমি প্ৰত্যেক বছৰে এনেকৈ বছৰ ধৰি আমি কি কৰি ল'ৰা ছোৱালীলৈ ভ্ৰমণ কৰিবলৈ আহোঁ, আৰু ভ্ৰমণ কৰি ল'ৰা ছোৱালীক লৈ বহুত আনন্দিত হওঁ। ল'ৰা ছোৱালীক ফূৰ্তি পায়, আৰু ভ্ৰমণ হ'ল এটা শিক্ষাৰ অংগ বুলিয়ে ক'ব পাৰোঁ আমি। এইখিনিয়ে ক'লোঁ থুলমূলকৈ, এতিয়া মই অলপ ব্যস্ত আছোঁ। ঠিক আছে, ধন্যবাদ ছাৰ। তো চাওক, আপোনালোকৰ মানে এনেকুৱা ভাল লাগি আছে মোৰ তাত এই দৃশ্যটো চাই, মানে আৰু মানে নিজৰ ভাষাত প্ৰকাশ কৰিব পৰা নোৱাৰা হৈছোঁ মই। কিমান ধুনীয়াকৈ ভাল লাগি আছে, কিমান ভাল লাগি আছে। তুমি কিবা কৰিবানে? ছাৰ, বহুত ভাল লাগিছে, এনেকুৱা জেগাত আমি আহিব পাৰিছোঁ। বহুত বহুত ধন্যবাদ আমাৰ স্কুলৰ পৰা এনেকুৱা লৈ আহিছে এনেকুৱা জেগাত, বহুত ভাল লাগিছে। অঁ, তোমাৰ নামটো কি আছিলে? মোৰ নাম চাহিদ মহম্মদ তনজিম। অঁ, ধন্যবাদ চাহিদ মহম্মদ তনজিম। তো আৰু আপোনালোকক দেখাই আছোঁ ছাৰ, ইউটিউবৰ জৰিয়তে এতিয়া অসমবাসীক মানে এটা মেছেজ দিব খুজিছোঁ। তো এইজনো আমাৰ আজান শংকৰ বিদ্যাপীঠৰ মানুহ হয়। গতিকে এতিয়া ছাৰে মানে ইয়াৰ বিষয়ে ছাৰ আপুনি কি কয়, চাই কেনেকুৱা লাগিছে আপোনাৰ তাত? সঁচাকৈ এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা এলেকা, এক নৈসৰ্গিক মানে ইয়াতে শোভা দেখিবলৈ পোৱা গৈছে। আচলতে আমি এনেকুৱা পৰিৱেশত অহাৰ লগে লগে আমাৰ মনবিলাক আমাৰ যান্ত্ৰিক জীৱনৰ পৰা অলপ আঁতৰি আহি এটা নান্দনিক সুখ পোৱা যায়। গতিকে সঁচা অৰ্থত ক'ব গ'লে আজি আমি এনেকুৱা এটা নান্দনিক সুখ আমি উপভোগ কৰিব পাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আৰু এইজন আমাৰ আজান শংকৰ বিদ্যাপীঠৰ ইংৰাজী ছাৰ হয়, আহমদ আলী ছাৰ। এতিয়া ছাৰেও ইয়াৰ বিষয়ে অকণমান ক'ব। নাই, সঁচাকৈ সৃষ্টিকৰ্তাৰ যে আল্লাহ পাকে যে অসম্ভৱ এটা সম্ভৱ কৰি দেখুৱাব পাৰে, যে সৃষ্টিকৰ্তাৰ পৰিচয় দাঙি ধৰিব পাৰে, সঁচাকৈ আমি ইয়াৰ পৰা বহুত কথাই বুজিব পাৰোঁ। আমি আনন্দ পোৱাৰ লগে লগে আমি ইয়াৰ পৰা জ্ঞানো পাব পাৰোঁ। ধন্যবাদ। অঁ, নিশ্চয়। গতিকে এনেকুৱা ভাল ঠাই এইটো, যাৰ কাৰণে ছাৰটো নিজে আহিছে, ছাৰৰ ল'ৰাটোকো লগত লৈ আহিছে। মেহিদি আলম, কোৱাচোন তোমাৰ তাত কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু মানে ইয়াত থাকিবলৈ মন গৈ আছে, হয়নে নহয়? অঁ, বহুত বহুত ধন্যবাদ। গতিকে আপোনালোক ভিডিঅ'টো লাষ্টৰ পৰা চোৱাৰ কাৰণে চবকে মানে ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোকৰ তাত যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।